অসমৰ ব্যৱসায়ী মেঘালয় হাৰাশাস্তি কৰা নচলিব। মেঘালয় চৰকাৰ হাই হাই, মেঘালয় চৰকাৰ হাই হাই, অসম চৰকাৰ হাই হাই, আমি নহমান মুজাফাৰ আমার দাবি ন্যায্য দাবি। করোনা মহামাৰীৰ বাবে দেশত জাৰি কৰা লকডাউনৰ দোহাই দি অসমৰ ব্যৱসায়ী যাত্ৰীবাহী বাহন তথা অসমৰ লোকক মেঘালয়ত প্ৰৱেশ কৰিব নিদিয়াৰ প্ৰতিবাদত অসম মেঘালয় সীমান্তৰ তথা দুধনৈ সমীপৰ ডামৰাত দুঘণ্টীয়া অৱৰোধ কাৰ্যসূচী ৰূপায়ণ কৰে বিভিন্ন দল সংগঠনৰ লগতে স্থানীয় একাংশ লোকে। উল্লেখযোগ্য যে ইয়াৰ পূৰ্বেও মেঘালয়ৰ বিৰুদ্ধে গোৱালপাৰাৰ 40টাকৈ দল সংগঠনে অৰ্থনৈতিক পথ অৱৰোধৰ হুংকাৰ প্ৰদান কৰিছিল যদিও অসম আৰু মেঘালয় প্ৰশাসনৰ মাজত হোৱা বুজাপৰাৰ পিছতে উক্ত কাৰ্যসূচী বাতিল কৰিছিল সংগঠনকেইটাই। কিন্তু দুয়োখন ৰাজ্যৰ প্ৰশাসনে কোনো ধৰণৰ গুৰুত্ব আৰোপ নকৰাৰ অভিযোগ কৰি বিভিন্ন সংগঠনৰ যৌথ উদ্যোগত সোমবাৰে এই ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰে। আনহাতে মেঘালয় চৰকাৰৰ 72 ঘণ্টীয়া সময়সীমা বান্ধি দিয়ে প্ৰতিবাদী সংগঠনসমূহে। যদি অসমৰ লোকসকলক মেঘালয়ত প্ৰৱেশ কৰিব নিদিয়ে তেন্তে 72 ঘণ্টাৰ পিছৰে পৰা জংগী আন্দোলনৰ হুংকাৰ প্ৰদান কৰে। ৰিপৰ্ট বিআৰ নিউজ, গোৱালপাৰা, ধূপধাৰা। আমি মনে কৰিছোঁ ইতিমধ্যে আমি ডাবৰা আঞ্চলিক ছাত্ৰ সন্থা ডাবৰা প্ৰাবন্ধিক আমি দুধনৈ ডামৰা পথত মেঘালয়ৰ বিৰুদ্ধে মানে অৱৰোধ কি কাৰণত লৈছে? চাওক, আজি প্ৰায় অসমত লকডাউন শিথিলতা কৰি দিছে। শিথিলতা কৰাৰ পিছত অসমৰ ব্যৱসায়ীসকল বিভিন্ন ৰাজ্যত গৈ ব্যৱসায় কৰি আছে, কিন্তু ৰৈছে নহয় মেঘালয় চৰকাৰে কিন্তু তেখেতসকলৰ বাটবোৰ মুকলি কৰি দিয়া নাই, যাৰ ফলত দুধনৈৰ পৰা যিটো বাঘমাৰা ৰোড আছে 217 নং ৰাষ্ট্ৰীয় ঘাইপথটো, এই ঘাইপথটো এতিয়ালৈকে মুকলি কৰি নিদিয়াৰ ফলত অসমৰ বহু ব্যৱসায়ী, টেক্সি, বাছ এইবিলাক কিন্তু পানীত হানা ওচৰা অৱস্থা হৈছে। গতিকে আমাৰ আজি দাবী হৈছে যে অতি শীঘ্ৰে 217 নং ৰাষ্ট্ৰীয় ঘাইপথটো বিনা চৰ্তে মুকলি কৰি দিব লাগে আৰু অসমৰ যিসকল ব্যৱসায়ী আছে, শ্ৰমিক বা হাটোৱাসকল আছে, সাপ্তাহিক বজাৰত দোকান কৰি তেখেতসকলে পুনৰ মেঘালয়ত পূৰ্বৰ দৰে স্বাভাৱিকভাৱে ব্যৱসায় কৰাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰি দিব লাগে। তাৰে দাবী আমি ইয়াত একত্ৰিত হৈছোঁ। আমি আজি ইয়াৰ পৰা সকীয়াই দিছোঁ যে অহা 72 ঘণ্টাত আমাৰ দাবীসমূহ মানি লোৱা নহয়, আমি কিন্তু মেঘালয় চৰকাৰৰ বিৰুদ্ধে অৰ্থনৈতিক কাৰ্যসূচী অৱৰোধ কৰিবলৈ, অৰ্থনৈতিক অৱৰোধ কাৰ্যসূচী অনিষ্ট কৰিবলৈ মানে গ্ৰহণ কৰিবলৈ আমি বাধ্য থাকিম। ইয়াৰ বাবে যিকোনো পৰিস্থিতিৰ সৃষ্টি হ'লে ইয়াত অসম চৰকাৰ বা মেঘালয় চৰকাৰ জগৰীয়া হ'ব, ইয়াত আমাৰ কোনো ক'বলগীয়া নাই।